নমস্কাৰ বন্ধু-বান্ধৱীসকল, বিন্দাছ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে। যেহেতু অসম পুলিচৰ 6662টা পোষ্ট আছে, আপোনালোকে হয়তো গমেই পাইছে কোনখন জিলাত কিমানটা পোষ্ট আছে। আজি তাৰ ওপৰত আলোচনা কৰিম। বাক্সা জিলাত প্ৰথম এইটো ডিষ্ট্ৰিক্ট নেম UB কনষ্টেবল, AB কনষ্টেবল, টোটেল পোষ্ট বাক্সা জিলাত আছে 59টা UBত আৰু ABত আছে 106টা, টোটেল হৈছে 165টা। বৰপেটাত আছে 106টা UBত, ABত আছে 188টা আৰু টোটেল পোষ্ট হৈছে 294টা। বিশ্বনাথত 50টা আছে UB, ABত আছে 89 আৰু টোটেল পোষ্ট আছে 139টা। বঙাইগাঁও UBত আছে 46। আপোনালোকক মই কৈ যাম, আপোনালোকে গম পাব। UB 46, প্ৰথমটো UB, ছেকেণ্ডটো হৈছে AB, লাষ্টটো টোটেল পোষ্ট। বঙাইগাঁও 46, 82, টোটেল পোষ্ট আছে 128টা। মই টোটেল পোষ্টটোৰ বিষয়ে ক'ম আপোনালোকক, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। কাছাৰত আছে টোটেল পোষ্ট 301টা আৰু চৰাইদেউত আছে টোটেল পোষ্ট 83টা। চিৰাঙত আছে টোটেল পোষ্ট 84টা। দৰঙত আছে টোটেল পোষ্ট 158টা। ধেমাজিত আছে 119। ধুবুৰীত আছে 242টা। ডিব্ৰুগড়ত আছে 231টা। ডিমা হাছাওত আছে 37টা। গোৱালপাৰাত আছে 175টা। গোলাঘাটত আছে 184। হাইলাকান্দি 114। ৱেষ্ট কাৰ্বি আংলঙত আছে 52টা। হোজাইত আছে 161টা। যোৰহাটত আছে 161। কামৰূপত আছে 262টা। কামৰূপ মেট্ৰত আছে 187টা। কাৰ্বি আংলঙত আছে 115। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে 214। কোকৰাঝাৰত আছে 144। লখিমপুৰত আছে 181। মাজুলীত আছে 29। মৰিগাঁৱত আছে 167। নলবাৰীত আছে 134। নগাঁৱত আছে 329। শিৱসাগৰত আছে 104। শোণিতপুৰত আছে 170। চাউথ চালমাৰত আছে 97। তিনিচুকীয়াত আছে 228। ওদালগুৰিত আছে 144। টোটেল পোষ্ট হৈছে 6662টা। আৰু ইয়াৰে ভিতৰত কোনকেইখন জিলাত বেছিকৈ পোষ্ট আছে চাই লওঁ বাৰু। নগাঁৱত আছে 329টা আছে ইয়াতে এইটো, আৰু কামৰূপত আছে 262টা। তাৰপিছত কাছাৰত আছে 301টা। তাৰপিছত বৰপেটা ডিষ্ট্ৰিক্টত আছে 294টা। এই 4খন ডিষ্ট্ৰিক্টত ভালেখিনি পোষ্ট আছে। আৰু যিহেতু আপোনালোকে হয়তো গমেই পাইছে, এটা পোষ্টৰ এগেইনষ্টত 5জনক মাতে। আপুনি কিমান নম্বৰ পাইছে সেইটো কমেণ্টত জনাই দিব, আৰু কোনখন ডিষ্ট্ৰিক্টত কিমানজন ল'ৰা ছোৱালীক মাতিব সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। আৰু যদি আপুনি মোৰ চেনেল প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ।